আজি আপোনালোকৰ আগলৈ এটা বেলেগ ৰেচিপি লৈ আহিছোঁ, পাতত দিয়া মোৱা মাছ। এতিয়া আমি এই মাছখিনি ভালদৰে ধুই ৰাখিছিলোঁ। এতিয়া আমি মাছখিনি কলপাত এখনত ভালদৰে লৈ লৈছোঁ। আমাৰ ইয়াতে প্ৰয়োজন হ'ব নহৰু, আদা, জলকীয়া। আপোনালোকে শুকান জলকীয়া লৈছোঁ মই, আপোনালোকে কেঁচা জলকীয়া ল'ব পাৰে। বিলাহী, নগা ধনিয়াৰ পাত আৰু নৰসিংহ, ধনিয়া এইবিলাকো ল'ব পাৰে, কিন্তু মই নগা ধনিয়াটো লৈছোঁ। আৰু লাগিব আমাক হালধি গুড়া আৰু এইখিনি বস্তুৱে। মই এইটো জলকীয়াখিনি মই পিচি লৈছোঁ নিমখৰ লগত। এনেদৰে জলকীয়াখিনি পিচি লোৱা জলকীয়া, ৰঙা জলকীয়াখিনি মই পিচি লৈছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ চামুচ এখন বা হাতেৰে আপুনি মিক্স কৰি ল'ব। খুব ধুনীয়াকৈ মিক্স কৰাৰ পাছত আমি ইয়াতে বিলাহী টুকুৰাও অলপ সৰু সৰুকৈ কাটি দিম। এয়া চাওক, মই বিলাহীখিনি সৰু সৰুকৈ টুকুৰকৈ কাটি দিছোঁ। আৰু আদা ৰচুনখিনি খুন্দিব নালাগে, মই এইটো অলপ সৰু সৰুকৈ কুনিয়াকৈ কাটি দিছোঁ। নহৰু প্ৰায় 6-7 ফুটামান লৈ লৈছিলোঁ, আৰু নহৰু কেইফুটা আমি মাজতে দুফালকৈ ফালি লৈছোঁ। তেনেকুৱা কৰিলে এটা বেলেগ সোৱাদ ওলায়, সেইকাৰণে মই প্ৰায়ে নহৰুখিনি দুফালকৈ ফালিয়ে দিওঁ। এতিয়া এইখিনি আমি ভালদৰে সানি ল'ম। এইখিনি নহৰু কেইফুটা দি দিছোঁ ইয়াতে। ছাইডৰ পৰা ভইচ আহি আছে, আপোনালোকে যাতে দুখ দাই নধৰে ক্ষমা কৰিব। এতিয়া আমি এইখিনি দি লোৱাৰ পাছত নগা ধনিয়াৰ পাতখিনি সৰু সৰুকৈ কাটি লৈছোঁ। ইচ্ছা কৰিলে আপোনালোকে নগা ধনিয়া পাত বা আৰু কিবা বেলেগ ধনিয়া, নৰসিংহ আদিবোৰ ল'লে মানে আপোনালোকে পিচিও দিব পাৰে। মই এনেদৰেই ভাল পাওঁ, সেইকাৰণে মই কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া আমি এইখিনি ধুনীয়াকৈ পাতখনেৰে মেৰিয়াই ল'ম। চাব, খুব সাৱধানে ভালকৈ পাতখন মেৰিয়াব। পাতখন মই কলৰ পাত ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কলপাত ব্যৱহাৰ কৰিলে অলপ সেকি ল'ব, তেতিয়া পাতখন কোমল হৈ যায় আৰু বান্ধিবলৈ ভাল হয়। এতিয়া আমি ধুনীয়াকৈ এইখন মেৰিয়াই বান্ধি ল'ম। এয়া চাওক, এনেদৰে বান্ধি ল'ব। ধুনীয়াকৈ এনেকৈ মেৰিয়াই ল'ব পাতখন, যাতে মাছখিনি ওলাই আহিব নোৱাৰে। এয়া আমি টোপোলাটো কলপাতৰে ঠাৰিডালেৰে ভালদৰে বান্ধি লৈছোঁ। খুব সাৱধানেৰে বান্ধিব। এয়া মই জুইখিনি জ্বলাই ৰাখিছিলোঁ চৌকাত, আৰু লগতে এখন গৰম হ'বলৈ কাৰণে টিন দি থৈছিলোঁ, যাতে গৰম হৈ সোনকালে সিজিব পাৰে। এতিয়া আমি খৰিখিনিৰ ওপৰত ধুনীয়াকৈ দি কিনে টিনখনৰ তলতে টোপোলাটো ভালদৰে সুমাই ৰাখিম। আৰু আমি প্ৰায় এইখিনি 20 মিনিটমানলৈকে এনেদৰে ৰাখিম। তাৰপিছত আমি লাহেকৈ টোপোলাটো উলিয়াই দিম। আৰু আগলৈ আহক, চাই থাকোঁ আমি ভিডিঅ'টো। এয়া আমাৰ মাছখিনি এতিয়া হৈ গৈছে। আমি এতিয়া টোপোলাটো জুইৰ পৰা ওলাই আনিম। প্ৰায় পাতখিনি জ্বলিয়ে গৈছে। এয়া চাওক, আমি টোপোলাটো জুইৰ পৰা উলিয়াই আনি এনেদৰে ভালদৰে পাতৰ ওপৰত জ্বলি যোৱা অংশখিনি আঁতৰাই লৈছোঁ। এয়া আমাৰ মাছখিনি হৈ গ'ল। আমি এতিয়া
পাতখিনিৰ পৰা ওলাই আনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ মাছখিনি সিজি গৈছে, লগতে বিলাহীখিনিও সিজিলে আৰু ধনিয়া, জলকীয়া, আদা, ৰচুন সকলোখিনি ধুনীয়াকৈ সিজি গৈছে। দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু এইটো নগা ধনিয়াৰ পাত দিয়াৰ কাৰণে এটা ধুনীয়া গোন্ধ ওলাইছে, খুব ভাল লাগিছে চেণ্টটো পাই। আপোনালোকে এইখিনি পিটিকা মাৰিও খাব পাৰে, নহ'লে বা এনেকৈও খাব পাৰে। আমি অলপ মাছখিনি বিলাহী আৰু ৰচুন আদাৰ লগত অলপ পিটিকি ল'ম, তেনেকৈ খাই ভাল পাওঁ। আৰু এইখিনি পিটিকা বুলিয়েই ক'ম এতিয়া মই। এইখিনি পিটিকা আপোনালোকে গৰম গৰম ভাতৰ লগতো খাব পাৰে, নহ'লে বা ৰাতি বাচি যোৱা ঠাণ্ডা ভাত থাকে যোনখিনি, সেইখিনিৰ লগতো খাব পাৰে। অলপ জ্বলা বেছিকৈ দি খুবেই খাবলৈ সোৱাদ হয়। আপোনালোকে এনেদৰে বাৰু খাইছেনে? আমাক কমেণ্টত জনাবচোন। যদি খোৱা নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে আমাক জনাব। ভিডিঅ'টো